চালে চাই থাকিবলৈ মন যোৱা এখন চৰকাৰী চিকিৎসালয়ৰ পৰিৱেশ। চৰকাৰী চিকিৎসালয় আপুনি বহুত দেখিছে। হততে বাতৰিৰ শিৰোনাম দখল কৰে চৰকাৰী চিকিৎসালয়ৰ কদৰ্যময় পৰিৱেশে। আজি কিছু ব্যতিক্ৰমী দৃশ্য দেখুৱাম আপোনাক। গোলাঘাট জিলাৰ কাকডোঙাৰ এখন চৰকাৰী চিকিৎসালয়ৰ সামগ্ৰিক পৰিৱেশে চৰকাৰী চিকিৎসালয়ৰ বিষয়ে থকা আপোনাৰ ধাৰণা যে সলনি কৰি দিব সেয়া নিশ্চিত। এই চিকিৎসালয়খন আছে দেৰগাঁৱৰ বহু ভিতৰুৱা কাকডোঙাৰ সুমনি গাঁৱত। নাম সুমনি গাঁও ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়। প্ৰথম দৃষ্টিতে আপ্লুত হৈ পৰিব আপুনি। পৰিকল্পিত আৰু দূৰদৰ্শী চিন্তাধাৰাৰে গঢ়ি তোলা এই চিকিৎসালয়খনত আছে এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। স্বচ্ছতাক মূল মন্ত্ৰ হিচাপে লৈ আগবাঢ়ি যোৱা এই চিকিৎসালয়খনলৈ সোমাব খুজিলে আপুনি প্ৰথমে খুলি ল'ব লাগিব চেণ্ডেল। ভিতৰে বাহিৰে সমানেই পৰিষ্কাৰ পৰিৱেশ চিকিৎসালয়খনত। পৰিকল্পিতভাৱে ৰোগীৰ তাৎক্ষণিক সহায়ৰ বাবে প্ৰতিটো বিভাগৰ আছে আছুতীয়াকৈ কোঠা, আছে লেবৰেটৰী, আছে এম্বুলেন্স, আছুতীয়াকৈ আছে ঔষধ প্ৰদান কক্ষ আৰু ঔষধ মজুত ভাণ্ডাৰ। মূল গেটৰ সন্মুখতে দুই দিশে ৰোগীৰ সহায়ৰ বাবে আছে হুইল চেয়াৰ আৰু ষ্ট্ৰেচাৰ। চিকিৎসালয়খনৰ আছে নিজা এটা পাকঘৰো। কৰ্মচাৰীসকলে এই পাকঘৰত চাহ বনাই খোৱাৰ সমান্তৰালভাৱে ৰোগীকো প্ৰয়োজন সাপেক্ষে এই পাকঘৰৰ পৰাই যোগান ধৰে গৰম পানীও। দেখি আপুনিও আচৰিত হ'ব যে ৰোগীৰ লগত চিকিৎসালয়খনলৈ অহা শিশুসকলৰ বাবে চৌহদৰ ভিতৰতে আটকধুনীয়াকৈ সজাই তোলা আছে এখন শিশু উদ্যানো। আছে আছুতীয়া টীকাকৰণ কক্ষও। বিশুদ্ধ খোৱা পানীৰ প্ৰকল্পও আছে চিকিৎসালয়খনৰ চৌহদত। 2016 চনৰে পৰা চৰকাৰৰ কায়াকল্প পুৰস্কাৰ প্ৰতি বছৰে লাভ কৰি অহাৰ লগতে বিত্তীয় বৰ্ষ 2023-24 উন্নত মানদণ্ডৰ চিকিৎসালয়ৰো সন্মান লাভ কৰিবলৈ সক্ষম হৈছে সুমনি গাঁও প্ৰাথমিক চিকিৎসালয়খন। বৰ্তমান চলি থকা চৰকাৰৰ স্বাস্থ্য সেৱা সপ্তাহক কেন্দ্ৰ কৰি চিকিৎসালয়খন পৰিদৰ্শন কৰিবলৈ আহি আপ্লুত হৈ পৰে স্বাস্থ্য বিভাগৰ হৈ চিকিৎসালয়খনত উপস্থিত হোৱা উচ্চ পদস্থ বিষয়াসকল। সদিচ্ছা থাকিলে যে অসম্ভৱ একো নাই সেয়া প্ৰমাণ কৰি দেখুৱাইছে সুমনি গাঁও ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ প্ৰতিগৰাকী কৰ্মচাৰীয়ে। সুমনি গাঁও ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই এক আশাৰ বতৰাৰ বাহক হৈ পৰিছে ৰাজ্যৰ চৰকাৰী স্বাস্থ্য খণ্ডৰ ক্ষেত্ৰত। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ দেৰগাঁও। আপোনালোকে জানে যোৱা 3 তাৰিখৰ পৰা 5 ডিচেম্বৰলৈ অসম চৰকাৰে স্বাস্থ্যসেৱা উৎসৱ অনুষ্ঠিত কৰিছে। আৰু যিহেতু স্বাস্থ্যসেৱাসমূহৰ মানদণ্ড কেনেদৰে উন্নীত কৰিব পাৰি তাৰ কাৰণে এটা ব্যৱস্থা লোৱা হৈছে। আজি এইটো তৃতীয়বাৰৰ বাবে অনুষ্ঠিত হৈছে। আৰু স্বাস্থ্যসেৱা উৎসৱৰ দ্বাৰা আমি চিকিৎসালয়সমূহত কি ব্যৱস্থা আছে সেইসমূহ কেনেকৈ ইম্প্ৰুভ কৰিব পাৰি, উন্নত কৰিব পাৰি সেইসমূহ আমি চোৱা চিতা কৰিছোঁ। এতিয়া আপোনালোকে দেখিছে যে এতিয়া এইখন হস্পিটেলে মই আপোনাৰ পৰিদৰ্শন কৰিলোঁ মিনি PHC। তাত সকলোখিনি খুব ভাল লাগিলে আচলতে। ইমান পৰিষ্কাৰভাৱে ৰাখিছে আৰু ইমান সুন্দৰভাৱে তেওঁলোকে স্বাস্থ্যসেৱা ৰাইজলৈ আগবঢ়াই আছে, সঁচাকৈ শলাগিবলগীয়া। আমি 2016ৰ পৰাই আমি যোনটো কায়াকাল্প বুলি কয় তাৰ কাৰণে আমি কাম কৰি আছিলোঁ। আৰু 2016 চনৰ পৰাই এইখন সুমনি গাঁও ক্ষুদ্ৰ স্বাস্থ্য প্ৰাথমিক কেন্দ্ৰখন আমাৰ কায়াকল্পত আমি ফাৰ্ষ্ট ৰেংক পাই আছোঁ। আৰু এতিয়া লাষ্ট ইয়েৰ 2023ত আমি এনকুৱাছ নেশ্যনেল লেভেল যোনটো কোৱালিটি চাৰ্টিফাইড সেইখনো চাৰ্টিফিকেট পালোঁ। ইয়াত আমাৰ বাকীটো চব সুবিধা আছে। আমি লেবৰেটৰীৰ পৰা আপগ্ৰেডেশ্যন কৰি যিমানখিনি ডেলিভাৰী বা আমাৰ যিমানখিনি প্ৰগ্ৰেমছ আছে ভাৰ্টিকেল প্ৰগ্ৰেম সেই গোটেইখিনি আমি সা সুবিধা দিছোঁ। গুৱাহাটীত নিৰাপদ আৰু স্বাস্থ্যসন্মত সুন্দৰ পৰিৱেশত নিশা কটাবলৈ আহক হোটেল দ্য কল্যাণীজলৈ।
আমাৰ সুবিধাসমূহ Imperial Suites, conference facilities, doctor on call, parking facility, restaurant, বাৰ laundry service, secretarial services, banquet halls, boardroom. আমাৰ ঠিকনা হোটেল দ্য কল্যাণীজ হেঙৰাবাৰী ৰোড দিছপুৰ গুৱাহাটী 781006 অসম আমাৰ ফোন নম্বৰ 03612232 আৰু 2232732 আমাৰ ইমেইল এড্ৰেছ info@hotelthekailyanis.com আমাৰ ৱেবছাইট www.hotelthekailyanis.com